তো হেয়াই আৰু a new day and a new vlog বহুত দিন হৈ গল কোনো জংঘল হাবি বননিৰ ফালে ফুৰিব আহা নাই আজি ভাবিছো যে অলপ মানে এই জংঘল এৰিয়াত মানে ফুৰিম বুলি ভাবিছো এনো মানে গুৱাহাটীখন গুটে মানে পলিউটেড কমপ্লিটলি পলিউটেড গুৱাহাটীখন ধুলি চুলি আৰু মানে এয়াৰ কোৱালিটি বহুত বেয়া হৈছে গুৱাহাটীত তো মানে গুৱাহাটীত থাকা মানে অলপ দিগদাৰ হৈ গৈছে তো ভাবিছো অলপ ফ্ৰেছ এয়াৰ খোৱাৰ কাৰণে অলপ জংঘল পৰিৱেশত গছ গছনিৰ মাজত আহিম বুলি ভাবিলো তো আহিয়ে গলো মানে আজি জায়গাটোৰ নাম কি আছিল মই বাৰে বাৰে পাহৰি যাওঁ এইখিনি জায়গা আছিল মেঘালয়ৰ ইয়ংখুলি বুলি কয় মানে ইয়ংখুলি না আচ্ছা 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 আজি মানে অপূৰ্ব আৰু মই এনেই ফুৰিব আহিছো আৰু লাহে লাহে গৈ আছো জংঘলৰ মাজে মাজে মানে বতাহ চতাহ খাইও ভাল লাগে না হয় না ফটো চটো উঠিম ধুনীয়াকে আপলোড দিম তো সেয়াই আৰু এইটো ৰাস্তাত আপোনালোকে যিমান আহে আহিব পাৰে কিন্তু মানে অলপ ৰাতি বা আন্ধাৰ হোৱাৰ পিছত অলপ চাই চিন্তি আহিব কাৰণ ইয়াত কোনো নেটৱৰ্কো নাই প্লাছ মানে এই আৰু একো মানে পোহৰ চোহৰ একো নাপায় আৰু এইফালে কিন্তু ঠাণ্ডা আছে দে মই ঠাণ্ডা নাই নেকি চাৰিফালে গছ গছনি ন আৰু একদম ফ্ৰেছ অক্সিজেন পায় ফ্ৰেছ অক্সিজেন এইবিলাক জায়গা দেখিছে নে চাৰিফালে গছ গছনি তাকো মানে একদম নিজান পৰিৱেশ ইয়াত যদি ক'ৰবাত যেন মানুহ চানুহ হেৰাই বা ৰাতি আহে যদি একদম বিপদত পৰিবহে তাকেতো চাৰিফালে গছ গছনি ফালে চব জংঘল নিজান ৰাস্তাটো মানে ৰাতি আহিলে এটাই দিগদাৰ মানে গ'লেও মানে লিফ্ট যদি কাৰোবাক দিয়ে তেতিয়াহ'লে আপুনি চেছ কাৰণ এনেকুৱা মানে জংঘলৰ পৰিৱেশত জীৱ জন্তু আৰু বেলেগ কিবাও থাকিব পাৰে মানে সম্ভাৱনা এনি টাইম ভূতকে থাকোৱে কিন্তু যিমান ভূতক চাব ইচ্ছা সিমানে মানে মোৰ ভয়টো আছে মানে সঁচা কথা দে কিন্তু মানে কেতিয়াবা হ'লেও এনেকুৱা মানে হৰৰ ভিডিঅ' এটা মানে ভাল হৰৰ ভিডিঅ' এটা কৰিব মন আছে লাইফত কৰিম বাপেকে চবটো ঠিকে আছিল তেল চেল ধৰাচোন তেল চেলটো ভৰাইছিলো ঠিকে তেল আছে তেল 100 টকা ভৰাই আনিছিলো ধুনীয়াকে আৰু ট্ৰাই কৰি চাওঁ ৰ'ব ষ্টাৰ্ট কৰি চাওঁ হোৱা নাই অপূৰ্ব মানে ষ্টাৰ্ট হোৱা নাই এটা কাম কৰোঁ আগলৈকে ঠেলি লৈ যাব লাগিব উপায় নাই কাৰণ এইখিনিত যদি জংঘলৰ মাজতে আৰু বাজিল কেইটা আগত নাও কিবা পাওঁ যদি ঠেলি লৈ যাব লাগিব উপায় নাই আজিহে চালে বিপদবিলাক আহিব লাগিলে জংঘলৰ মাজত উপায় নাই দিয়ক অলপ ঠেলি লৈ যাব লাগিব কিমান সময় দূৰ কাৰণ 4টা বাজি অৱস্থা ন এই জংঘলত এনেকৈ থাকিলে নহ'ব মানুহ চানুহ নাই উপায় নাই আৰু ঠেলা কি ভিডিঅ' কৰিছা ঠেলা বহুত ঠেলিলোঁ এতিয়া অপূৰ্বক অলপ ঠেলিব দিছোঁ খোজকাঢ়ি আছো আৰু নহয় কেতিয়াবা হৈ যায় ৰ'বা পাম আগত পাম মানুহ চানুহ আছে নাই দোকান চোকান দেখা নাই দোকান চোকান চব আছে তাকেইতো অলপ মানুহ চানুহ দেখিলে ভাল আছিল ন ফুৰিব পাৰিলোঁ হয় গেৰেজ চেৰেজ ক'ত আছে এতিয়া মেইন কথা এই লোকেশ্যনত নেটৱৰ্ক নাই সেইটোতো প্ৰব্লেম পুৰা জিৰ' নেটৱৰ্ক একো নেটৱৰ্কে নাপাব কি ইয়ংখুলি ন ইয়ংখুলি জেগাটো কৈ আছো আৰু লাহে লাহে চাওঁ কিয় মানে মেইন কথা সূৰ্য অস্ত হোৱাৰ আগে আগে মানে আমাৰ সেই মেইন যোনটো আছে পইণ্ট সেই পইণ্টটো পালেই হ'ল আৰু য'ত মানুহ চানুহ আছে কি কৰিবা এতিয়া কি কৰিম ভাবছা চাওঁ ৰ'বা গৈ থাকা ইফালে কিমান গেট দেখা চাচোন গেৰেজ চেৰেজ নেকি ইফালে থাকিব লাগে গেৰেজ যদি ভালে হ'ব চোৱাচোন থৈ গৰুৰ ধচ এইটো কি গেৰেজ পাইছা এইটো মৃদু জংঘল কেম্প হয় গেৰেজ মাথা বেয়া হয় ন মাথা বেয়া আছে হেৰি কি কৰিবা থাকি দিবা নেকি আজি পইচাই নাই নহয় আৰু হা আছে ইমান নাই কিমান বাটে আৰু সুধো নেকি তাকেতো মৃদু জংঘল কেম্প উপায় নাই আৰু ঠেলি ক'ত লৈ যাবা তাকে ইয়াতে চাওঁ ৰ'ব সুধোনে কি কৰোঁ তাকেতো আগন আহিছে ভাইটি হেৰি ইয়াতে থাকিব পাৰিম নেকি মানে মেইন প্ৰব্লেম এটা হ'ল আমাৰ হেৰি স্কুটি বেয়া হৈ গ'ল সেইকাৰণে জাগাও নাই কিন্তু গেৰেজ চেৰেজটো নাই তেনেকুৱা গেৰেজ নাই কিন্তু থাকা আপোনাৰ যদি থাকিব ইচ্ছা আছে মানে আমাৰ তাত কটেজ আছে আৰু টেণ্ট আছে টেণ্টত থাকিব পাৰে নহ'লে কটেজত থাকিব পাৰিব হেৰি পইচা হ'ব পইচা হ'ব কিমান বা লাগে এতিয়া এইটো 2500 আপোনাৰ এটা কাপল থাকিব পাৰে আৰু ব্ৰেকফাষ্ট আৰু ডিনাৰ আমাৰ কাপল বাৰু নাই ই আছে মানে আজি মানে উপায় নাপায় ইয়াতে থাকিব লগা হৈছে আৰু ওপৰত এই টেণ্টবিলাক কিমান টেণ্ট দেখিছোঁ ইফালে টেণ্ট এইটো 1000 পাৰ পাৰ্চন ন থাকিলে মানে এইটো 2000 মানে ব্ৰেকফাষ্ট আৰু ডিনাৰ কমপ্লিমেণ্ট থাকিব আচ্ছা আপোনাৰ যদি ইচ্ছা থাকে বনফায়াৰ কৰিব পাৰে মানে বনফায়াৰ আছে এই বনফায়াৰ পিছত হ'ব মোক থাকা জাগা লাগে আমাক মানে তাকে মানে গেৰেজ চেৰেজ নাপালোঁ স্কুটি কমপ্লিটলি বেয়া স্কুটি বেয়া হৈ গৈছে গেৰেজ চেৰেজ নাই তাকেতো সেইটোৱে কৰোঁ আৰু আজি ইয়াতে থাকি দিওঁ কিবাকে নহ'লে ইমান দূৰ কেনেকৈ যাম তোক ঠেলি উপায় নাই দিয়ক আজি ইয়াতে মাথা মাৰিব লাগিব পাৰ্কিংটো কৰি লওঁ বঢ়িয়াকৈ
স্কুটি এনেকে আৰু ধুনীয়াকে যাব আহিবা আহিবা কি নাম আছিল কি নাম কৈছিলা ইয়ংকুলি আহে আৰু যিহেতু আজি ৰাতিটোৰ কাৰণে ইয়াত থাকিম সেইকাৰণে ID কাৰ্ড আৰু এন্ট্ৰিটো কৰাই লৈছো বঢ়িয়াকে তাৰপিছত বাকীখিনি হ'ব আগতে বাৰু এবাৰ আহিছো কিন্তু মানে নতুন পৰিৱেশটো কিন্তু বেয়া লগা নাই কিন্তু মানে নতুনকে ডেকৰেট কৰিছে সেইফালে চক সেইবোৰ চাংঘৰ আছে ইয়াৰ পৰা মানে ধুনীয়াকে এনেকে ফিচিং কৰিব পাৰে আৰু বঢ়িয়া পৰিৱেশ মাছ চাছ বা কি বা মাছ আছে সুধিব লাগিব ৰ'ব তেনেকে আৰু আনিলা নেকি আচ্ছা আমাৰ ফিচিং যোনডাল সেই আৰু বৰশী লৈ আহিছে আৰু কি মাছ আছে ইয়াতে ৰৌ মিৰ্গা আছে ন আচ্ছা আৰু কমলকাট আছে আচ্ছা এটা আহে নে নাহে বা আৰু সঁচা কথা ক'ব গ'লে জীৱনত মাছ মাৰি পোৱা নাই আজি মানে যে বৰশীডাল আজিয়ে ধৰিছো মানে আৰু মানে এই পৰিৱেশটো পোৱা নাই ন সেইকাৰণে গাঁও এৰিয়া বা এনেকুৱা গাঁৱলীয়া পৰিৱেশ মই বেছিয়ে ভাল পাওঁ মানে মাছ মৰাৰ দামটো কিমান আছিল 1 ঘণ্টা 300 টকা মাছ মাৰিলো আমি যিখিনি মাছ পাম 1 পোৱা হওক আধা কিলো হওক সেইখিনি ঘৰত লৈ যাব পাৰিম নে ইয়াতে বনাই দিব পাৰিব ন আচ্ছা এইটো এক্সট্ৰা চাৰ্জ বনাই দিয়াটো এক্সট্ৰা চাৰ্জ বাকীখিনি লৈ যাব পাৰিম ৰক্ষা দে আজি ইয়াতে থাকিম দিয়ক কালি ৰাতিপুৱা পুৰকে ওলাই দিম ইয়াৰ পৰা আৰু আমি যোনটো কেম্পত থাকিম আজি সেই কেম্পটোৰ পৰা অলপ দেৰিকৈ দেখাই আছোঁ প্ৰথমতে মানে নতুনকৈ মানে কটেজ কেইটামান বনাইছে এইফালে তো সেইকেইটা চাই আহোঁ বলক কেনেকুৱা কি দেখিছে নিজৰৰ পৰা একদম বৈ গৈ আছে পানী কি ধুনীয়াকৈ ওপৰৰ পৰা পানী আহি এনেকৈ বৈ গৈ এই যোনটো পুখুৰী আছে পুখুৰীটোত জমা হৈ আছে পানী আমি বাৰু ফিচিংটো তাতে কৰিছিলোঁ কিন্তু ফিচিং মেইনলি ইয়াতে কৰা হয় চাওক ইয়াত লিখা আছে ফিচিং আৰু বেম্বু হাট এই বেম্বু হাটকেইটা দেখিছে নতুনকৈ বনাইছে এইকেইটা বলকচোন চাই আহোঁ ইয়াত ধুনীয়াকৈ মানে বনফায়াৰ জ্বলাই ধুনীয়াকৈ জুই পাব পাৰে ফিচিং ইয়াৰে পৰা হয় এই পইণ্টৰ পৰা কটেজকেইটা কিমান দিন হ'ল বনোৱা 3 মাহ হ'ল ন আচ্ছা মানুহ এনে থাকিছে নে আহি থাকি ন এনে আচ্ছা থাকে ন বলচোন দেখুৱাই আহা কেনেকুৱা টেণ্টত বাৰু দুবাৰ থকা হ'ব আজি কিন্তু মানে এই এনেকুৱা কটেজত থাকিব নাই ন তো এনেকুৱা কটেজত থাকিব লাগিব বিৰাট ধুনীয়া আৰু চাওক কি একদম গোটেই বাহিৰে নিৰ্মাণ কৰা লগতে যোনটো বাথৰুম একদম এটেচড হয় ইয়াত ধুনীয়াকৈ গোটেইখিনি পৰিৱেশ আছে চাওক চব ফেচিলিটি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু ওপৰত এনেকুৱা টিং দিয়া আছে বঢ়িয়া আৰু তো এইটো এটা পৰিৱেশ ধুনীয়া বেড মজা আৰু ইয়াৰে প্ৰাইচটো কিমান কৈছিলা 2500 না অলপ ডিফাৰেঞ্চ কেন হ'বনে আচ্ছা এইটো কমপ্লিমেণ্টাৰী মানে সেইটো এক্সট্ৰা হেৰি থাকিব ন সেই বস্তুটো আচ্ছা এইটো দুইটাই ব্ৰেকফাষ্ট লাঞ্চ ধুনীয়াকৈ থাকিব বঢ়িয়া পৰিৱেশ ইয়াত মানে কি ধুনীয়াকৈ আপুনি পাৰ্টি কৰিব পাৰে বা ধুনীয়াকৈ থাকি পৰিৱেশটো একদম মজা আৰু এইফালে আচ্ছা এইটো বেলকনি আচ্ছা আচ্ছা এই বঢ়িয়াকৈ শুই আপোনালোকে এই ভিউটো ল'ব পাৰে আৰু কি আল্টিমেট এটা ভিউ ৱাও মই অলপ ট্ৰাই কৰি চাওঁ ৰ'ব ইয়াত বহি ধুনীয়াকৈ গান গাওক এনজয় কৰক তো গধূলি চাহটো খাই লওঁ বঢ়িয়াকৈ লাল চাহ মেইন তাৰপিছত আমি টেণ্টত যাম টেণ্টটো দেখুৱাই নাই ন আপোনালোকক কোনটোত থাকিম আজি তামাম ঠাণ্ডা লাগিছে দেই এতিয়া বোলক বেগ চেক থৈ অলপ ভিতৰতে অলপ এনে বাগৰা বাগৰি কৰোঁ বাগৰা বাগৰি মানে কি আৰু এনে আৰু অলপ আড্ডা বাজি ৰাজাজী বাবা খোলা মই চব কৰিব লাগে নেকি একদম ট্ৰেকিঙতে যাব একদম হিমালয় হাত মোজা পিন্ধি এইটো চাইডে বহুত ঠাণ্ডা আৰু পানী আছে ন ওচৰত পানীৰ পাৰত একদম বহুত ঠাণ্ডা ওলাই আৰু গৰম অৱস্থা চাচোন ফুলাইটো কি কৰি আছা মানে মোবাইলত লক খুলি আছে ঠাণ্ডা লাগি আছে ভাই তো বঢ়িয়াকে দুইজনে ভিতৰত সোমালো একদম টেণ্টৰ ভিতৰত একদম গপগপিয়া গৰম হৈ আছে একদম আমি যেনেকে 1 তাৰিখে জানুৱাৰী 1 তাৰিখে যোনটো মানে হিল মাইনা ৰিজৰ্টত কেম্পিং কৰিছিলো ন তেনেকুৱা আৰু ভাল খালি মানে অলপ বতাহটো কম কাৰণ চাৰিওফালে অলপ মানে আছে ন কিবা কিবি তো মানে ইমান ঠাণ্ডা ইমান এটা নাপাম তেতিয়াৰ দৰে আৰু আছে মানে কি মানে খপা ধৰা হৈ আছে দেখোন ডকাইত হ'ব দে এতিয়া অলপ কাপোৰ সলাই লওঁ জিন্স পেণ্ট চেণ্ট সলাই লওঁ ধুনীয়াকৈ তাৰপিছত অলপ মানে লেকচাৰ মাৰিম আৰু মেইন কথা ইয়াত নেটৱৰ্ক নাই সেইকাৰণে অলপ লেকচাৰ মাৰিব লাগিব যিহেতু আমাৰ এই ট্ৰেইনটো 3 পাৰ্চনৰ কাৰণে হয় তো সেইকাৰণে 3টা গাৰু আছে আৰু কম্বল আছে বাৰু কম্বল কেইখন দিছে কম্বল 2খন আছে ন ধুনীয়াকৈ গাড়ী চাদি পাৰা আছে একদম বঢ়িয়া আৰু একদম গপগপিয়া গৰম খালি ৰাতি শুব লাগিল আৰু মেইন কথা হ'ল ডিনাৰ চিনাৰ চব দিব হয় ইয়াত টেনশ্যন নাই ব্ৰেকফাষ্টো ৰাতিপুৱা দিব মজা লাগিব এটা অলপ ইয়াতে বহোঁ অলপ কথা চথা পাতো আৰু বস্তু ঠিক কৰি লওঁ আৰু চব মোবাইল চবে চাব চাই লাগো আৰু কাক লাগে जिस राह पे तुम चल रहे हो बेटा एक दिन बुरी तरह फंसोगे গম পাইছো ভ্যালেন্টাইন ডে আহি আছে ন মানে হে এজনীকে ৰাখ বৰ্তমান টেণ্টটো অলপ খুলি দিছো ৰ'ব এনেওতো এতিয়া নুখো ন দেৰি আছে আৰু মানে কি কথা এটা ভাবিছো মানে যোৱাবাৰ যেতিয়া মানে এই কেম্পিং কৰিছিলো মানে এই ব্ৰহ্মপুত্ৰ পাৰত তেতিয়া ৰাতি আমি ওলাই যোৱা নাছিলো মানে ভয়ত কাৰণ মানে একো বাউণ্ডাৰী চাউণ্ডাৰী নাছিল ন কিন্তু ইয়াত একদম চিকিউৰ্ড বাউণ্ডাৰী হয় ধুনীয়াকৈ ওলাই যাব পাৰি কি যাবা নেকি ৰাতি যাবা চিয়'ৰ তো চেষ্টা কৰিম কাৰণ যোৱা যেতিয়া মিডু নহয় কি আছিলে হিল মাইনা ৰিজৰ্টত যেতিয়া কৰিছিলোঁ ৰাতি অলপ ভয় লাগে আৰু কুঁৱলী হৈ আছিল ন এতিয়া বাৰু অলপ গৰম পৰিছে যে অলপ ওলাই যাব চেষ্টা কৰিম বোলা এনে পাহাৰীয়া জেগা একদম চবফালে এইবিলাক চব বাঘ আছে বাঘ ভালু নহয় মেইনলি সেই বস্তুটো
প্ৰেত পিখাচ কি তেল হৈছে নেকি তেল কাৰ কি দেখাবা হট মানুহ ভাই ৰিয়েলিটি ঠাণ্ডা তেজেদি পালা ৰিল বনাব যোৱা এইবিলাক কাণ্ড কৰি আছে ইয়াতে কি ৰাজা ফাটা অৱস্থা নিকলা হিৰো এতিয়া বলক মানে কি মায়াবিনীক মানে পাৰ্ক কৰা নাই যেনেকে আনিছিলো ঠেলি তেনেকে আছে ন পাৰ্কটো কৰি লওঁ বলক ভাল জেগাটো থৈ লওঁ তাৰপিছত নিশ্চিন্ত হৈ থাকিম আৰু মৃদু জংগল কেম্পত ৰাতি থকাকে আহিলে আপোনালোকে নিশ্চিন্তমতে আপোনাৰ বাহন ইয়াতে থৈ যাব পাৰিব একদম পুৰা ছেফ থাকিব অপূৰ্বা ৰাতি পুখুৰী পাৰত নাহিবা দেই কথা বেয়া হৈ যাব সাধু কথা শুনা নাই গম পাবা ৰাস্তাৰ ফালে যাবা নেকি ৰাস্তাৰ ফালে একদম নিজান পৰিৱেশ কোনো নাই বৰ্তমান বাজিছে 7টা কিন্তু এনেকুৱা লাগিছে ৰাতি 2-3টা বাজি আছে নেকি এনেকুৱা চাওক না একো দেখা নাপায় ইয়াত চব পাহাৰ গোটেই জনশূন্য পৰিৱেশ একদম ভূত আছে নে পিখাচ আছে নে বাঘ আছে নে ভালুক আছে একো গমেই নাপায় এতিয়া বলক আমাক ডাইনিং হললৈকে মাতিছে তাত ভাতটো খাই লওঁ ৰ'ব ঠাণ্ডা বিৰাট দে আজি আমি যোনটো ডাইনিং হলত ডিনাৰ কৰিম সেই ডাইনিং হলটো মানে ফুল্লি নিউলি কনষ্ট্ৰাক্টেড হয় আৰু ইয়াত কোনো ধৰণৰ মানে এলকহল বা স্মকিং এলাউ নকৰে জাষ্ট ভাত খাওক এনজয় কৰক বাছ এইখিনি চাওক কি ধুনীয়াকৈ মানে বাহিৰে নিৰ্মাণ কৰিছে মজা লাগিছে একদম এইখিনি তো এয়া মোৰ লগত আছে বেদান্ত দা মানে মৃদু জংগল কেম্পৰ অনাৰ দাদা ভালনে আপোনাৰ আছো বহুত একদম বঢ়িয়া মানে আপোনাক লগ পাওঁ বুলি আজি লগ পালো ফাইনেলি মানে তাকে ভাল লাগিল এটা মেইন কথা হ'ল এই মৃদু জংগল কেম্প যে এই কনচেপ্টটো এইটো মানে কেনেকে ষ্টাৰ্ট হ'ল বা কেনেকে গোটেই প্লেনটো বুজাই দিয়কচোন মোক কি মানে একচুৱেলি আমাৰ প্লেন আছিলে মানে এনেকুৱা আমি এইখিনি জাগাত লোৱাৰ আগতে মানে বেলেগ এটা জাগাত চাই আছিলো তাতে অলপ ইছ্যু হ'ল তো সেইটো জাগা আমি বহুত বিচাৰি পাৰো মই আৰু মোৰ লগতো মানে ঘূৰি থাকো তো সেনেকে সেইটো জাগা বিচাৰি পালো তো আমি এই জাগাটো লোৱা বহুত দিন আগতে লোৱা আছিলে লৈ কিনে আমি মানে জাষ্ট ফিচিং ইয়াতে পুখুৰী আছে চাব পাৰিবা তো এতিয়া ৰাতি হৈছে চাব এই পুখুৰীটো আমাৰ আছিলে আমি এনেকে ফাৰ্মিং মানে ফিচিং কৰো কিবা কোনোবা ফিচিং কম্পিটিশ্যন হয় সেইটো কৰোনাৰ আগৰ পৰা কম্পিটিশ্যন হয় মেঘালয়ত মানে কি হয় ফিচিং কম্পিটিশ্যনটো বহুত মানে ইয়াতে হয় মানে আচ্ছা বঢ়িয়া তো আমি পাৰি ইয়াৰ ফিচিং কম্পিটিশ্যন থাকে তো এই তেতিয়া ফিচিং কম্পিটিশ্যন আছিলে লাষ্ট ইয়াৰৰ পৰা আমি কেম্পিং ষ্টাৰ্ট কৰিলো তুমি আহিছিলা চাগে লাষ্ট আহিছিলো তেতিয়াৰ পৰা এইবাৰ অলপ ডেভেলপ কৰি কিনে কটেজ বনালো তো সেই আমাৰ কনচেপ্টটো হ'ল উই আৰ কিপিং অল দিছ থিং ৰ মানে আমি ৰাখিব বেছি কনক্ৰিট ইউজ কৰা নাই অনলি কনক্ৰিট ফৰ বাথৰুম চাথৰুম সেইবিলাক ইউজ কৰিছো দৰকাৰ যিখিনি দৰকাৰ সেইখিনি কৰিছো এইবাৰ মানে মই আহিছো যিহেতু মানে কিছুমান নতুন বস্তু দেখিছো ন সেই চেঞ্জ দেখি কিবা এটা ভাল লাগিছে মানে এটা মানে আপগ্ৰেড হৈছে ন বস্তুটো কৰি আছো আৰু সেই বস্তুটো ভাল লাগিছে মানে তাকে আৰু এতিয়া আছো বাৰু এতিয়া লাহেকে ডিনাৰটো কৰিম লগ পাই ভাল লাগিল বাৰু ডিনাৰ কৰিলো ঠিক আছে ভোক লাগিছে বঢ়িয়াকে ভাতটো খাই লওঁ আৰু বেছিকে ভোক লাগিছে কাৰণ কিয় জানানে ইয়াত যি আইটেম দিছে ইয়াত মানে এটা মোৰ বেয়া পোৱা আইটেম নহয় ধৰি লওক এইটো দেখাই দিয়কচোন দালিটো একদম পানী দালি টাইপ অলপ ভাল লাগিছে পাপৰটো খাওঁৱে এইফালে চাওক বেঙেনা পিটিকা আছে এইফালে ফুলকবি এইফালেতো গাহৰি আৰু তেনেকে আৰু এইখিনি আছে আৰু মানে এটা বেয়া পোৱা আইটেম নাই এনেকুৱা লাগিছে এনেকুৱা লগা নাই যে মানে এইখিনি নাখাওঁ এইটো নাখাওঁ দে এনেকুৱা লগা নাই গোটেইকেইটাই খাম মানে ভাল লাগিছে কিবা এটা একদম মাৰি লওঁ অলপ বেয়া ভোক লাগিছে কিন্তু পৰ্কটো বাৰু পিছত হ'ব প্ৰথমতে নিৰামিষ দি খাই লওঁ বঢ়িয়াকৈ এইফালে ফুলকবি আছে ফুলকবি এণ্ড মটৰ আৰ মাই ফেভৰেট বঢ়িয়া আৰম্ভণি কৰি দিওঁ মেইনটো মজা লাগিছে কালাৰটো দেখিয়ে মজা লাগিছে একদম বঢ়িয়া গাহৰি পিচকেইটা যোনকেইটা একদম বম দখৰা বম একদম যিহেতু মেঘালয় এৰিয়া ন তো পিচকেইটা একদম লোকেল পৰ্ক হয় লোকেল পৰ্ক যিহেতু মৃদু জংগল কেম্পত বনফায়াৰৰ ফেচিলিটি আছে তো আমাক এনেকৈ বনফায়াৰ দি দিলে একদম ঠাণ্ডা কপি আছোঁ একদম তো চাওক কি গপগপিয়াকৈ জুই জ্বলি গৈছে এতিয়া যদি গুৱাহাটীত যদি জুই পুৱাই থাকিলোঁ হয় মানুহ ভাবিলে হয় পাগলা হৈছে এইকেইটা যে এই জুই পুৱাই আছে এই গৰমত কিন্তু আমি বৰ্তমান আছোঁ মেঘালয়ত আৰু ইয়াত যোনটো বিকট ঠাণ্ডা মানে বাধ্যতামূলক মানে এই জুই পোৱাবই লাগিব বনফায়াৰত বহিবই লাগিব উপায় নাই তো অৱশেষত শুব লৈছোঁ একদম ঠাণ্ডা তাতে বনফায়াৰ কৰি আহি একদম আৰু ঠাণ্ডা লাগি গ'ল আৰু বৰ্তমান বাজিল কেইটা গম পাই চাওক বৰ্তমান বাজিল 12:14 12টা পাৰ হৈ গ'ল আৰু এতিয়া খালি শুব লাগিল আৰু ই ছাৰ আছে ছাৰৰ মানে ঠাণ্ডাত কপি তাৰ মানে হাৰা মৰবি খাই তো এতিয়া শুই থাকোঁ ৰাতিপুৱা লগ পাই আছোঁ বলক গুড নাইট সকলোকে গুড মৰ্ণিং কি ঠাণ্ডা বাপৰে এইফালে একদম পুৰা কুঁৱলী পৰি গৈছে একদম পুৰা কুঁৱলী হৈ আছে বঢ়িয়া লাগিল ৰাতি শুই কালি
বহুত একদম আৰামদায়ক টোপনি পাইছোঁ আৰু এইফালে চাওঁ কুকুৰটো অকল এই জেগাটোত ই আৰু ময়ে উঠিছোঁ আৰু কোনো উঠাই নাই বঢ়িয়া 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 পৰিৱেশ উঠিব অপূৰ্ব শুই আছোঁ উঠাই নাই ঘুমে কেৰাই আৰু যে মই যে কৈছোঁ যে সেই আমাৰ এটা আছে কেষ্ট মুখাৰ্জী ইয়াৰ উঠবই হোৱা নাই অৱস্থা চাবই আৰু এই চাওক এই অৱস্থা হেলমেট চেলমেট পিন্ধি শুই আছে এই উঠব হোৱা নাই হেলমেট চেলমেট পিন্ধি কি কি মানে এখানে কি মানে ৰাইড কৰি আছা শুই শুই এইটো হা মই সপোনত ৰাইড কৰিছোঁ চলে তুমকো পাগল কুত্তে কা গাড়ী উঠা কে লে যায়গা বতা ৰহে হম ৰ'দটো বঢ়িয়াকে ওলাইছে দিয়ক এতিয়া মানে কি ব্ৰাছ চাছ কৰি ব্ৰেকফাষ্টটো ইয়াতে দিব ন কৰি অলপমান দুখনমান বঢ়িয়াকে ফটো চটো মাৰি ওলাই দিম ইয়াৰ পৰা কালি যিহেতু গধূলি হৈ গৈছিল সেইকাৰণে মাছ মাৰাত অলপ অসুবিধা হৈছিল এতিয়া ৰাতিপুৱা মাছ মাৰিব আহিছোঁ ৰ'ব এতিয়া মাছ আহেনে নাই আৰু নাজানো বহি আছোঁ এনে ৰাতি ঝৰ্ণাটোৰ ওচৰতে আছিলোঁ ন মানে এনেকুৱা লাগিছে ভিতৰৰ পৰা মানে বৰষুণে দি আছে নেকি বাহিৰত চাওঁ যে আকৌ বৰষুণ চৰষুণ নাই চব সেই মানে ঝৰ্ণাটোৰ পানীৰ মাত লগতে ইয়াত আৰু এটা বস্তু ফেচিলিটি আছে সেইটো হ'ল ট্ৰেকিং মানে কি আপোনালোকে যদি ট্ৰেকিং কৰিব বিচাৰে আহি তেতিয়াহ'লে কৰিব পাৰে কিন্তু ইয়াত নহয় মানে এই মেইন গেটখন আছে যে মেইন গেটখনৰ অপজিট চাইডে মানে এটা জংঘল এৰিয়া আছে এইফালে তো ইয়াতে মানে লোকেলছে গাইড হিচাপে লৈ গৈ আপোনালোকক ট্ৰেকিং কৰাই দিব কিবা পাৰ পাৰ্চন 120কে লয় তো তেনেকৈ ধুনীয়াকৈ ট্ৰেকিং কৰিব পাৰিব ইয়াত আৰু মানে কি ইয়াত এই পুখুৰী যিহেতু আছে মই মানে ৰিকুৱেষ্ট কৰোঁ ইয়াৰে মানে বেদান্ত দা আৰু অভিষেক দাক যে মানে ইয়াত এই বটিঙৰ ফেচিলিটিটো হ'লে মজা লাগিব কিন্তু ইয়াৰ পৰা বটিং তেনেকৈ আৰু পিছলৈকে চাগে ভাবিব কিন্তু হ'লে ভাল লাগিব এইটো মোৰ চিন্তাধাৰা আৰু লগতে এটা কথা কৈ লওঁ মানে কি মৃদু জংগল কেম্পৰ এটা স্পেচিয়েলিটি আছে মানে ইয়াত অল্ড ক্লথছ কেম্পেইন চলোৱা হয় যোনে পুৰণা কাপোৰ যোনবোৰ আছে সেইবোৰ মানে বিতৰণ কৰা হয় মানে দুখীয়া লোকসকলক দুখীয়া মানুহখিনিক মানে দিয়া হয় তোমালোকে আপোনালোকে যদি ইয়াত আহেও তেতিয়াহ'লে যদি পুৰণা কাপোৰ আছে বা নলগা কাপোৰ তেতিয়া ভাল কাপোৰ আৰু বেয়া বুলি নহয় ফাটা চিঙাও নহয় তো ভাল কাপোৰ যদি আছে তেনেকৈ মানে ইউজ নকৰা তেতিয়াহ'লে ইয়াত লৈ আহি ডনেট কৰি দিব পাৰে আৰু সেই ডনেট কৰা কাপোৰেৰে ইয়াত আপোনালোকে এটা ডিছকাউণ্ট পাব মানে যি খাই থকা ডিছকাউণ্ট বা খোৱা ডিছকাউণ্ট কিবা এটা ডিছকাউণ্ট পাই যাব আৰু আজি ৰাতিপুৱাও এনেকৈ ডনেশ্যন কেম্পেইন এটা চলিছিল এইবোৰ ফটো দেখাই দিছোঁ চাওক তো আমাৰ ব্ৰেকফাষ্ট আহি গ'ল এয়া মেগী দিছে আৰু লগত লাল চাহ এক কাপ দিছে বঢ়িয়া আৰু খাই চালোঁ একদম বঢ়িয়া বনাইছে আৰু মানে কি আমি বেলেগ দিম বুলি কৈছিল মানে কি ব্ৰেড বা চেণ্ডউইচ এনেকুৱা কিবা কিন্তু আমাৰ এই মেগী হ'লে হৈ যাব আৰু গৰম গৰম ন এনেও ঠাণ্ডা বিৰাট আজি সেইকাৰণে বঢ়িয়াকৈ মাৰি লওঁ চাওক কি মজাকৈ দিছে এয়া তাকো মানে এই চাওক এই বাঁহৰ তলত খাইছোঁ আমি মানে তাতে খাম বুলি ভাবিছিলোঁ কিন্তু তাত খাইছোঁৱে যিহেতু ইয়াতে অলপ খালোঁ আৰু ইয়াৰে ফিলটো লৈ লওঁ অলপ মানে বাঁহৰ তলত তো বঢ়িয়াকৈ খোৱা লোৱা হৈ গ'ল এতিয়া ইয়াতে টেণ্ট কেইটা আছে মই কৈ আছোঁ সেইফালেতো আছিলে বাৰু সেইটো পাৰে এইফালেও আছে আমি য'ত আছিলোঁ আৰু ইয়াতেও আছে আৰু এইটো চাইডো আছে তো টোটেল মিলি 7টা টেণ্ট আছে তো আপোনালোকে আহিলে আহিব পাৰিব আৰু মানে আগত যদি ভিডিঅ'টো চোৱা নাই ইয়াৰ আগত তেতিয়াহ'লে ডিছক্ৰিপশ্যনত দি দিম চাই ল'ব এতিয়া চশমা লওঁ বেগ লওঁ আৰু বাই ঘৰলৈ তো ইয়াৰ পৰা ওলোৱাৰ আগত এয়া অভিষেক দা আৰু বেদান্ত দাক বহুত থেংক জনাইছোঁ ইমান ধুনীয়াকৈ আমাক মানে হস্পিটেলিটি দিছে ইমান ভাল লাগিছে তাকে মানে দাদা যিমান ভাবিছিলোঁ তাতকৈ বহুত ওপৰত বহুত ভাল লাগিল তাকে হয় হয় আকৌ আহিবা চিয়'ৰ আহিম লাষ্ট বাট নট দ্য লিষ্ট চবৰে যিহেতু প্ৰশংসা কৰিছোঁৱে এওঁলোকৰ প্ৰশংসা নকৰিলে কেনেকৈ হ'বনো এওঁলোক আছে এওঁতে মেইন মানে যোন মানে আমাৰ হস্পিটেলিটি ইমান ধুনীয়াকৈ আমাক বনাই মেলি খুৱাইছে তো তোমাৰ নামটো কি আছিলে ৰাজু তোমাৰ ছানশ্বাইন এই না মজা নাম তোমাৰ জেহৰুল তোমাৰ আৰিয়ান আচ্ছা আৰু তোমাৰটো মহিদুল আচ্ছা তোমাৰ ঘৰ ক'ত এনে পাঠশালা চব পাঠশালাৰে নেকি পাঠশালা বঢ়িয়া তোমালোকক মানে লগ পাই বহুত ভাল লাগিল ইমান ধুনীয়াকৈ আমাক খুৱাইছা ইমান ধুনীয়াকৈ মানে হস্পিটেলিটি দিছা ভাল লাগিছে কিবা এটা চব মানে অভাৰঅল গোটেই ভাল লাগিছে ইয়াৰে তো লগ পাম কেতিয়াবা ন গৈ থাকোঁ আমি তো আমিও লাহেকৈ ওলাই দিওঁ বঢ়িয়াকৈ কাম খতম ইয়াৰে তো ৰাতিটো নাইট কেম্পিং কৰিলোঁ একদম বঢ়িয়া লাগিল আপোনালোকে আহিব বহুত ভাল পাব ইয়াত গোটেইখিনি ডিটেইলছ দি দিছোঁ বাৰু এতিয়া মেইন কথা হ'ল স্কুটিখন হ'ব দে স্কুটিখন ঠেলি নিব লাগিব কিবাকৈ তো ভিডিঅ'টো কেনেকুৱা পালে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই